গুলো তোৰ আজি ক্লাছ টিচাৰক লগ পাইছিলো হয় নেকি মুলু মোৰ কথা কৈছে চাগৈ হোমৱৰ্ক নকৰো বুলি নাই কোৱা তেন্তে নিশ্চয় কৈছে মই ক্লাছত উৎপাত কৰি থাকো আৰু পানিচমেন্ট পাওঁ বুলি নাই কোৱা তেন্তে নিশ্চয় কৈছে ইংৰাজী আৰু অংকত মই ফেইল কৰিছো বুলি সেই বুলিও কোৱা নাই তেন্তে সেইগৰাকী মোৰ ক্লাছ টিচাৰ হ'বই নোৱাৰে ঐ গুলু বৰ ধুনীয়া মাল এটা আহিছে চা তাইৰ নামটো সুধো ৰ সুধচোন সুধ হাই তোমাৰ নামটো কি মোৰ নাম ইয়াতে হাগু তোমাৰ দেউতাৰ নাম মোৰ দেউতাৰ নাম তাতে হাগু ৱাই তেন্তে তোমাৰ মাৰ নাম মোৰ মাৰ নাম হ'ব মই তাইৰ মাকৰ নাম গম পাই গৈছো তাইৰ মাকৰ নাম কি গম পালি কি মোৰ মাৰ নাম কি কচোন ক তোমাৰ নাম ইয়াতে হাগু আৰু তোমাৰ দেউতাৰ নাম তাতে হাগু তেন্তে মই অনুমান কৰিছো তোমাৰ মাৰ নাম নিশ্চয় য'তে ত'তে হাগু ঐ গুলু তই বোলে চহৰত গৈ বাৰ্থডে খাই আহিলি মোলো পিছে তোক কোনে ক'লে তহঁতৰ দেউতাক লগ পাইছিলো আৰু দেউতাই ক'লে পিছে বাৰ্থডে খাই কেনেকুৱা পালি চহৰত হওঁতেতো খাই ভালে পালো কিন্তু অকল এটা গানকে গাই কিবা কেকটো কাটিলে কি গাননো কিবা হাতী পাদে ঠাচ থুচ তেনেকে আছিল বৰ ধুনীয়া গানচোন ধুনীয়া লাগিলে আকৌ শুনি পিছে গুলু আজি দেউতাই মোক বহাগ শব্দৰ অৰ্থটো সুধিছিলে মই নেজানিলো নহয় তই জান নেকি বহাগ শব্দৰ অৰ্থ কি সেইটোকো নাজাননে ব আৰু হাগ অৰ্থাৎ এই দুটা শব্দ লাগি বহাগ হৈছে আমাৰ এই বহাগ মাহত বেছিভাগ মানুহৰ পেট চলি থাকে আৰু পেট চলি থকাৰ বাবে মানুহে বহে আৰু হাগে সেইকাৰণে বহাগ হয় নেকি পিছে তই ইমান দিন আমাৰ বন্ধ হৈ আছিল আমাৰ স্কুলটো এমাহ বন্ধ হৈ আছিল এই এমাহ তই কি কৰিলি নো নকবি আৰু মুলু বুজিছ বন্ধৰ প্ৰথম দিনাই দেউতাৰ মটৰ চাইকেলখন চলাইছিলো আৰু বাকী গোটেই কেইদিন হস্পিটেলতে পৰি থাকিলো